হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মুন্মি হাজৰিকা নামৰ চেনেলটোলৈ। ফ্ৰেণ্ডছ, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ হিন্দী ব্যঞ্জন বৰ্ণৰ বিষয়ে। হিন্দী ব্যঞ্জন বৰ্ণনো কাক বোলে, কি আছে এই বিষয়ে আমি আলোচনা কৰিবলৈ লৈছোঁ। ফ্ৰেণ্ডছ, বলকচোন তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যনটো হ'ল, হিন্দী में व्यंजन वर्ण किसे कहते हैं, क्या है। जिन वर्णों के उच्चारण स्वर वर्णों के सहायता के बिना नहीं हो सकते उन्हें व्यंजन वर्ण कहते हैं। जैसे क, ख, ग, घ, ङ, छ, छ, ज, झ, ञ, ट, थ, ड, ढ, न, ट, थ, ड, ध, न, प, फ, ब, भ, म, य, र, ल, व, छ, छ, च, ह, क्य, त्र, ज्ञ। ফ্ৰেণ্ডছ, ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ফ্ৰেণ্ডছ, আজিলৈ আহোঁ, পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ ধন্যবাদ।